ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ জনমভূমিৰ কবিতাটিৰ দ্বিতীয় ভাগ আগবঢ়াইছোঁ। ৩ নম্বৰ প্ৰশ্নটোৰ ক নম্বৰটো চোৱা। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ হ'ব আইৰ কোলাত। খ নম্বৰটো আছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষত জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰ হ'ব আইৰ ছায়াত। গ নম্বৰটো আছে কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে? উত্তৰ হ'ব ওখ বিৰিখত। নম্বৰটো হৈছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? শুকুলা টিঙত ফুলি ৰ'ব মানসী বিলত। ৪ নম্বৰটোত কৈছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা। অন্তমিল মানে হৈছে শেষৰ ফালে মিল থকা। ইয়াত যেনেকুৱাকৈ আছে পুৱাত, সন্ধিয়াত। তাৰপিছত লিখিবা কোলাত, ছায়াত, বিৰিখত, গীতত, জেউতি, আৰতি। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইয়াত অৰ্থবিলাক লিখিব দিছে। পখী মানে হৈছে চৰাই, শীতলী মানে হৈছে চেঁচা বা শীতল, সোণোৱালী মানে হৈছে সোণ বৰণীয়া, মৰম মানে হৈছে চেনেহ, প্ৰথম মানে হ'ব আদি, টিং মানে হ'ব পৰ্বতৰ আগ বা ওখ ভাগ। ৬ নম্বৰটো দিছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্য ৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্য ৰূপত লিখা। গদ্য ৰূপ হৈছে গল্পৰ দৰে লিখা। ইয়াত দুটা দফা দিছে, সেই দুটা গল্পৰ দৰে লিখিব দিছে। ক নম্বৰটো আছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। অৰ্থাৎ হেতা পৰা ওঠ দুখনিত সোণ বৰণীয়া মেঘেৰে ৰঙা হাঁহি বিৰিঙাম। আকাশত তৰা হৈ লাগি চাই ৰ'ম সেউজীয়া শুৱনি জেউতি। আকাশৰ পৰা তৰা হৈ সেউজীয়া শুৱনি পোহৰবিলাক একেথৰে চাই থাকিম। ৯ নম্বৰটো চাবা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম, মৰণ, শেষ, আৰম্ভ, ছা, পোহৰ, ওখ, চাপৰ, ৰাতি, দিন, দুখীয়া, ধনী। ১০ নম্বৰটো দিছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। বিশেষণ মানে হৈছে বিশেষ্য পদৰ দোষ গুণ বুজোৱা শব্দ। ইয়াত হ'ব ৰঙা জবা, ৰঙাটো হৈছে বিশেষণ। সেউজীয়া পাত, সেউজীয়াটো হৈছে বিশেষণ। ক'লা ছাতি, ক'লা হৈছে বিশেষণ। বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। নাম বুজোৱা পদসমূহকে বিশেষ্য পদ বোলে। ইয়াত নাম বুজাইছে ল'ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ। বাকীকেইটা হ'ব বিশেষণ ভাল, ক'লা, নীলা, লেতেৰা, সৰু, বগা। ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা।